নমস্কাৰ দোস্ত মই আকৌ আজি আপোনালোকলৈ নতুন এটা ভিডিঅ' আনিছো এই ভিডিঅ'টো হৈছে গুগলত গৈ কিনি নিজৰ স্থায়ী জেগাটো বা যিকোনো লোকেশন আপুনি গুগল মেপত কেনেকৈ এন্টাৰ কৰিব লাগে বা সেটিং কৰিব লাগে কোনো বিজনেস বা কোনো এটা ভাল দোকান বা কোনো স্কুল কলেজ যেনেকৈ পাৰ্মানেন্টলি জেগাটো থাকে মানে নামটো গুগলত বিচাৰে ঠিক তেনেদৰে মই আজি কেনেকৈ নিজৰ লোকেশনটো এন্টাৰ কৰিব লাগে মই ভিডিঅ'টো বনাই দিছো আপোনালোকলৈ যদি ভাল লাগে লাইক কমেন্ট আৰু সাবস্ক্ৰাইবটো যিসকলে প্ৰথমবাৰ চাইছে জাস্ট 1 মিনিট কৰি পেলাই ওয়াচ কৰি পেলাই চাই পেলাই সাবস্ক্ৰাইব আৰু লাইক কৰি দিব সো চাও আমি ভিডিঅ'টো থ্যাংক ইউ সো মাচ ফৰ দিস ওয়াচিং আৰু লগতে এতিয়ালৈকে যদি আপোনালোকে মোৰ ইনষ্টাগ্ৰামত ফলো কৰা নাই তেতিয়াহলে rn_shot 123 নামেৰে এটা আছে নামটো আইডি আছে সো জলদি ফলো কৰিব আৰু ফেসবুক পেজত লগ কৰিব পাৰিব আপোনালোকে ফলো কৰিব পাৰিব নিৰঞ্জন পেগু বুলি আপোনালোকে সাৰ্চ কৰিব তাৰ পিছত ফলো এটা কৰি দিব আপোনালোকৰ যদি ফলো কৰে মোৰ ইনষ্টাগ্ৰাম আৰু ফেসবুক পেজটো লাইক কৰি দিব সো যাও আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো ক'ত কেনেকৈ কৰিব লাগে আপোনালোকক বুজাই দিছো মই নিজৰ মোবাইল স্ক্ৰিনৰে আপোনালোকক বুজাই দিম ক'ত কেনেকৈ কৰিব লাগে ফাৰ্স্ট আমি গুগল মেপত যাব লাগিব য'টো মই বুজাই দিছো গুগলটো আপোনালোকে ফাৰ্স্ট জানা এইটো নিজৰ মোবাইলতে ফাৰ্স্ট এনেকৈ থাকিব আপোনালোকৰ গুগলটো ফাৰ্স্ট স্ক্ৰিনতে দেখুৱা যাব এতিয়া আমি গুগল মেপৰ যোগেদি কেনেকৈ আমি কোনো লোকেশন সার্চ কৰিম যদি সার্চ কৰি চাই নিশ্চয় আপোনালোকে জানে মই ইয়াত বুজাই দিছো ধৰিলো মই এতিয়া লখিমপুৰত আছো লখিমপুৰ ওকে লখিমপুৰ এৰিয়াতে ওলাই যাব আপোনালোকক বুজাই দিছো এতিয়া আহি গ'ল লখিমপুৰৰ যিমানখিনি আমাৰ ইয়াত আছে ঠিক তেনেকৈ এই নৰ্থ লখিমপুৰ ইয়াত আছে লখিমপুৰ গাৰ্ল কলেজ যেহেতু আপোনালোকে নিশ্চয় চাইছা লখিমপুৰ গাৰ্ল কলেজ আছে নৰ্থ লখিমপুৰ আছে লখিমপুৰ কমাৰ্চ কলেজ আছে এতিয়া এই জেগাবোৰ কেনেকৈ ইয়াত পোৱা গৈছে মানে ফাৰ্স্ট টাইম আপোনাৰ কৰি পোৱা নাই তেতিয়া এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাব স্কিপ নকৰিলে প্ৰথমবাৰৰ পৰা আপুনি চালে ভালকৈ বুজি পাব যে ক'ত সেটিং কৰিব লাগে সো মই বুজাই দিছো এতিয়া ক'ত কেনে কৰিব লাগে ওকে ফাৰ্স্ট এতিয়া আমি এনেকৈ আছে লখিমপুৰ আসাম আছে নৰ্থ লখিমপুৰ আছে এই লখিমপুৰ পিনবোৰ্ডটো এনেকৈ বহু ভাল জেগাতে পাবলৈ হ'লে সাৰ্চ কৰিব লাগিব সাৰ্চ কৰাৰ পিছত এতিয়া যেনেকৈ মই নৰ্থ লখিমপুৰ নহয় লখিমপুৰ গাৰ্ল কলেজটো ক'ত আছে এইটো আপোনাক মেপৰ যোগেদি আপোনালোকক দেখুৱাই দিম ওকে তে মেপৰ যোগেদি কেনেকৈ ইয়াত যেহেতু কল আছে য'ত নেকি কল কৰিব পাৰে ওকে য'ত নেকি কল কৰিব পাৰে এটা ডাইৰেকশ্যন হৈছে আপোনাৰ ডাইৰেক্ট আপুনি যোনটো স্থান আছে তাৰ পৰা কিমান দূৰ যাব লাগিব তাত দেখুৱাই যে তাৰপিছত ৱেবছাইটটো আপোনাৰ সেভটো নাগে ৱেবছাইটটো আপোনাৰ ইহঁতৰ যিটো নেকি ৱেবছাইট এই ৱেবছাইট দিয়া থাকিব এতিয়া এইটো সাৰ্চ কৰিলে আপুনি পাই যাব ঠিক তেনে ইয়াত বহুতো অপচন দিয়া আছে আপুনি তেনেকৈ দিব পাৰিব সো আমি ডাইৰেকশ্যনটোত যাম ঠিক এতিয়া লখিমপুৰ কলেজৰ যিটো নেকি মেইন কিবাটো পাই যাব ক্লিক কৰিলো এতিয়া ডাইৰেকশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত যি ৱেবছাইটটো আহি যাব মানে জেগাটো মেইন জেগাটো এতিয়া মেইন জেগাটো হৈছে লখিমপুৰ যিটো নেকি কলেজ এইটো হৈছে মেইন জেগাটো হ'ল এতিয়া ডাইৰেকশ্যনটো আপুনি কেনেকৈ যাব ষ্টাৰ্ট আপুনি ধৰি লওক মই এইটো জেগাত আছো মানে এইটো জেগাত আছো ওকে তাৰপিছত লখিমপুৰটো ইয়াত আছে যিটো লখিমপুৰ মেইন কলেজটো ওকে এতিয়া আমি যিকোনো এটা ভাল বস্তু এটা আপুনি যদি খুলিব বিচাৰে তেতিয়া আমি ক'ত কেনেকৈ যাব লাগে এইটো মেইন কথাটো হৈছে এতিয়া মই ক'ত কেনেকৈ কৰিব লাগে এতিয়া মই বুজাই দিছো এতিয়া আমাৰ ইয়াত কিবা আছে ইয়াত ডিফল্ট আছে স্যাটেলাইট আছে আপুনি যেনেকৈ চাওক ভাল
কিবা ইয়াত গুগল ৱেবছাইটে আপোনালোকক দেখাই দিছে কোনটো ট্ৰেইনতে চাওক তাৰপিছত ট্ৰাফিকত চাওক চাইকেলিঙত চাওক আপুনি ট্ৰেন্সপৰ্টত চাওক যেনেকৈ ষ্টাইলৰ মেপ টাইপত আপুনি যাব পাৰে সো আমি ক'ত কেনেকৈ যাব লাগে মই এতিয়া বুজাই দিছোঁ ওকে এতিয়া আমি ইয়াত আছোঁ আমি ওকে ইয়াত আছোঁ আমি হয়নে তাৰপিছত আমি কেনেকৈ কৰিব লাগে মই তাকে বুজাই দিছোঁ কেনেকৈ আমি মেইন যিটো নেকি আমি নিজৰ লোকেশ্যনটো ক'ত কেনেকৈ কিবা কৰিব লাগে মই এতিয়া বুজাই দিছোঁ আপোনালোকক ওকে এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কেনেকৈ ক'ত কৰিব লাগে সো আমি ফাৰ্ষ্টত গুগলত গৈ কিনি গুগলত আমি গুগল মেপ বুলি টাইপ কৰিব লাগিব গুগল মেপ ওকে গুগল মেপ সাৰ্চ কৰি ল'ব সাৰ্চ কৰাৰ পিছত এতিয়া আপুনি গুগল ইয়াত যে মেপ এটা আছে এই মেপটোত ক্লিক কৰি ল'ব ইয়াত মেপ লিখা আছে মেপটোত ক্লিক কৰি ল'ব ওকে মই ক্লিক কৰিলোঁ ওকে ক্লিক কৰাৰ পিছত এতিয়া আপুনি কোনটোত আছে এতিয়া আপুনি ইয়াত আছে হয়নে নহয় ইয়াত আছে ওকে ইয়াত আছে আপুনি সৰি এতিয়া এইটো জুম কৰি ল'ব জুম কৰাৰ পিছত ইয়াত URL লিখা আছে ইয়াত URL-টো আমি ক্লিক কৰি ল'ব লাগিব ওকে জুম কৰি ল'ব ভালকৈ তাৰপিছত আমি ইয়াত ক্লিক কৰাৰ পিছত আপুনি জুম কৰিলে ওকে জুম কৰাৰ পিছত আপোনাৰ ইয়াত এনেকা অপশ্যন আহিব তাৰপিছত ইয়াত আপুনি কোনটোত ক্লিক কৰিব লাগে সি নিয়াৰ প্লেচ ওকে নিয়াৰ প্লেচত আপুনি ক্লিক কৰিব তাৰপিছত জুম কৰিব জুম কৰাৰ পিছত আপুনি এতিয়া মই যেনেকৈ লালুক বেজিবাৰী গাঁও এইটো জেগাত আছোঁ হয়নে বেজিবাৰী গাঁও লালুক এনেকা আছে ওকে তাৰপিছত ইয়াত লাষ্টত এটা মিছিং প্লেচ এটা আছে হয়নে মিছিং প্লেচ এটা আছে তাত ক্লিক কৰি ল'ব ওকে তাত ক্লিক কৰাৰ পিছত এতিয়া আপুনি নিজৰ স্থায়ী জেগাটো নিজে মানে এড কৰিব পাৰিব নিজে আপুনি যদি ভাল বিজনেছ এটা কৰিব বিচাৰে ধৰি লওক ইয়াত মই লিখিলোঁ মোৰ ইউটিউব চেনেলটোৰ নাম দি দিওঁ RN Short Entertain ওকে ইয়াত কেটেগৰী আপুনি কি কৰা আপুনি ইয়াত ফুড ড্ৰিংকিং কৰা নে শ্বপিং ছাৰ্ভিচ কৰা নে আপুনি কি যেনেকৈ ইয়াত কেটেগৰী দিব পাৰে আপুনি যেনেকৈ দিব পাৰিব ফুড হ'লে ফুড দিব ফুড ড্ৰিংকছ হ'লে শ্বপিং হ'লে শ্বপিং মল দিব এতিয়া মই ইয়াত ছাৰ্ভিচেছ দি দিওঁ ওকে ছাৰ্ভিচত আপোনাৰ ইয়াত যিকোনো আপোনাৰ বহুতো কিবা আছে অপশ্যন আছে ধৰি লওক ছাৰ্ভিচেছটো মই ধৰি লওক টেইলৰ দি দিলোঁ মোৰ একচুৱেলি কিবা হয় ইয়াত অপশ্যনটো নাই ফটোগ্ৰাফ ষ্টুডিঅ' দি দিলোঁ ওকে তাৰপিছত আননেম ৰোড ইয়াত নিজৰ আননেম ৰোডত আপুনি নামটো এড কৰি দিব সৰি আৰু এটা অপশ্যন ইয়াত ৰোডটো দি দিব লালুক ওকে লালুক বেজিবাৰী ওকে ইয়াৰ নামটো আহি গ'ল ওকে তাৰপিছত লোকেশ্যনটো আপুনি ক'ত য'ত আছে ইয়াত ভালকৈ লগাই দিব য'ত যোনটোত আছে ওকে লখিমপুৰ মিড টাউন আছে য'ত আছোঁ মই ইয়াত এইটো জেগাত দি দিম ওকে নিচিনা বুলাইলে অ'কে কৰিলোঁ অ'কে কৰাৰ পিছত ইয়াত আনাদাৰ লোকেট উইথিন আনাদাৰ প্লেট ইয়াত দিব পৰা নাই তাৰপিছত ফটো আপুনি যেনেকৈ ইচ্ছা ইয়াত আপুনি এৰাব দিব কেইটাৰ পৰা কেইটা ক্লোজ হ'লে ক্লোজ দিবা তাৰপিছত ইয়াত এডিটো কৰিব পাৰে নিজে তাৰপিছত ইয়াত এডিট কৰিব পাৰে ফটো যেনেকৈ আপুনি যেনেকৈ এড কৰিব পাৰে নিজৰ ইচ্ছামতে ওকে মই এতিয়া এড কৰিম যিকোনো এটা ধৰি লওক মই ইয়াৰ পৰা ধৰি লওক ফটো এটা এড কৰিলোঁ ওকে ডান কৰিলোঁ তাৰপিছত ইয়াত আপুনি ইয়াত টাইমিং দিয়া আছে টাইমিংবিলাক আপুনি সানডে খোলে নেকি বা অপেন 24 আৱাৰ্ছ বা ক্লোজ কৰিব পাৰা যিটো মতে তাৰপিছত ডান কৰিলোঁ মই ওকে তাৰ ৱেবছাইট থাকিলে ৱেবছাইট লগাব পাৰে তাৰপিছত ডেট অপেনিং ধৰি লওক আজি
আজি দৌৰিলে কৰিছা আজি কৰিছা তেতিয়া আজি টাইমটো দি দিব লাগিব তাৰপিছত ডান কৰি ল'ব তাৰপিছত আপুনি বেছি ইয়াত লিখিব দৰকাৰ নাই যদি ইয়াত লোকেটেড উইথ আদাৰ প্লেচটোত আপুনি ইয়াত কোনো কিবা লিখিব নাই আৰু ৱেবছাইট থাকিলে আপোনাৰ ৱেবছাইটটো দিব পাৰে যিহেতু ৱেবছাইট মোৰ নাই কাৰণে মই ৱেবছাইটটোত নিদিওঁ চ' ইয়াত কোনো এটা মানে দীঘল প্ৰচেছ নহয় জাষ্ট বেছি টাইম নালাগে নিজৰ ইচ্ছামতে নিজৰ শ্বপিং মল বা যিকোনো আপুনি খুলিব বিচাৰে বা তাৰ মেইন জেগাটো পাবলৈ হ'লে তাৰপিছত আপুনি নিজে কৰিব পাৰিব কোনো কাৰোবাৰ দোকানত যাব নালাগে বা ভাল কিবা যাব নালাগে পইচা খৰচ কৰিব নালাগে কিন্তু আপুনি নিজে নিজৰ মোবাইলতে কৰিব পাৰে কম্পিউটাৰে কৰিব পাৰে এই ভিডিঅ'টোৰ যোগেদি পাৰিম তাৰপিছত আমি চেণ্ডিং কৰিলোঁ তাৰপিছত এতিয়া আপুনি জিমেইলত নিজৰ জিমেইলত আহিব যে হেল্পিং 15 পইণ্টছ প্লেচ এডেড টু আপুনি হেল্পিং কৰিব লাগিব হাউ এনিচিট লিমিটেড ইঞ্চুৰেঞ্চ এক্সাম চেণ্টাৰ ইয়াত আপুনি ষ্টাৰ দিব পাৰে ষ্টাৰ মাৰ্ক দিব পাৰিব যদি নিয়াৰে ইয়াত কৰি দিব তাৰপিছত আপোনাৰ লালুক জেগাটো আহি যাব অ'কে এইটো অ'কে তাৰপিছত নিজে যদি ভালকৈ যদি এডমিচিঙত গৈ কিনে আপুনি ছেভ কৰি ল'ব ছেভ কৰাৰ পিছত 2-3 ঘণ্টাৰ পিছত আপোনাৰ কিবাটো এড হৈ যাব জেগাটো চ' ভিডিঅ'টো ভাল লাগে যদি শ্বেয়াৰ কৰিবা নিজৰ বন্ধু বান্ধৱীৰ লগত চ' আজিলৈকে ভিডিঅ'টো সেইটোৱে আছিলে চ' নেক্সট ভিডিঅ'ৰ কাৰণে আমি বলক চাওঁ কেনেকুৱা হ'ব